Hey guys, welcome to my channel অসমীয়াৰ পৰিচয় আৰু আজি আমি গৈ আছো স্কুটিখন সাৰ্ভিসিং কৰিবলৈ লগতে তাত আমি নাম্বাৰ প্লেটটো লগাই আনিম মানে আজি মই শুনিছো যে নাম্বাৰ প্লেট আহিছে কে এই ফোন কৰা নাই নাম্বাৰ প্লেটৰ কাৰণে তথাপি গম পালো যে নাম্বাৰ প্লেট আহিছে তো এতিয়া মানে জুনে জুনে স্কুটি পাইছে তো তেওঁলোকে হয়তো নাম্বাৰ প্লেট নাপাব কাৰণ ইয়াৰ আগতে জুনে জুনে পাইছিল তেওঁলোকৰে হয়তো নাম্বাৰ প্লেট আহিছে তো মই আজি যাই নাম্বাৰ প্লেটটো চাও কি কৰিব পাৰো মই লগাই আনিম ইয়াত আমাক যে এখন কাগজ দিছিল স্কুটি দিওতে তাতে নাম্বাৰ প্লেটৰ নাম্বাৰটো লিখা আছে ভেহিকল নাম্বাৰ বুলি তো তেওঁলোকে তাত গলে কৈয়ে দিব তো আপোনালোকে চাই লব বা সুধি লব তাতে গৈ তো এতিয়া মই লগাব যাম আপোনালোকে ধুনীয়াকৈ ভিডিওটো চাই থাকিব কি কি কৰিব লাগে ইয়াত প্ৰথমে বাহিৰত ৰেজিষ্ট্ৰেচন কৰি ললো নম্বৰটো আহিল 13 নম্বৰত হ'ব সাৰ্ভিসিং মা ইয়াত আপোনালোকে কি কি সাৰ্ভিসিঙৰ কি কৰিব সেইবিলাক এতে বিল বনাই দিব মোৰ পৰিল 850 টকা এতিয়া স্কুটিখন ভিতৰলৈ লৈ যাই ধুব এতিয়া ইয়াত ধুই আছে মোৰ স্কুটিখন মোৰ মানে স্কুটিখনৰ বিশেষ প্ৰবলেম হোৱা নাই তথাপি মানে মোৰ স্পিডোমিটাৰটা মানে স্পিডোমিটাৰটো কাম কৰা নাই তো তাৰে কাৰণে বেছি এই সমস্যা হৈ আছে ইয়াতে মোবাইল চবিলবিলাক এনেকৈ চেঞ্জ কৰি দিব এতিয়া ইয়াৰ পৰা মই খালি স্পিডোমিটাৰে পাত কেবল পাত লৈ যাম এনেকৈ ইয়াতে মোবাইলবিলাক চেঞ্জ কৰি দি আছে এই পাত হৈছে মোৰ কেবল মানে স্পিডোমিটাৰৰ কেবল পাত ইপাতত পৰিল 115 টকা নেকি কিন্তু মোক লৈছে 230 টকা মানে ইয়াতে লগাই দিয়া চাৰ্জটো লৈছে মানে ইয়াতে তো এনেকৈ সন্মুখ ভাগটো খুলি পেলাই ইয়াতে এনেকৈ চাওক এনেকৈ তাৰমানে কেবল পাত চেঞ্জ কৰে আপোনালোকে দেখিছে ধুনীয়া কৰি মানে ইয়াৰ সন্মুখ ভাগটো প্ৰথমে খুলি লৈ এই পাত দেখিছে এই পাত ব্ৰেক মানে ৰঙা আৰু কলা পাত পাত ব্ৰেক আৰু এনেকৈ চেঞ্জ কৰে এইটো দেখিছে এইটো হৈছে ইয়াত কানেকশ্যন এই পাত আছে মেইন বস্তু এই পাত হৈছে স্পীডোমিটাৰৰ কেবল পাত এই পাত এতিয়া সোমাই দিব ধুনীয়া কৰি এতিয়া মই দি আছো নাইট্ৰজেন দিলে বোলে তাতো গেছ নৰ্মেল গেছত কৰি নাইট্ৰজেনটো বোলে টায়াৰটো ঠাণ্ডা কৰি ৰাখে তো এইকাৰণে নাইট্ৰজেন দিলে ভাল টায়াৰত এইটো মানে ঠাণ্ডা হৈ থাকে টায়াৰটো বোলে তো নাইট্ৰজেন দি ললো ইয়াতে আহিলো আমি ওপৰৰ মানে শ্ব'ৰুমৰ ওপৰত আহি আমি এই হেৰি কাৰণে আহিলো মানে নাম্বাৰ প্লেটৰ কাৰণে এইটো মোৰ নম্বৰ পৰিছে 1175 ইয়াত বহুত নাম্বাৰ প্লেট আছে মানে আপোনালোকে লৈ যাব ইয়াৰ পৰা আহি মই বহুতে বোলে গমে পোৱা নাই সেইকাৰণে মই এই ভিডিওটো বনালো বহুতে গমে পোৱা নাই নাম্বাৰ প্লেট আহা বুলি তো ময়ো গম পোৱা নাছিলো কিন্তু গম পালো মানে লগৰ এজনে ক'লে হঠাৎ তো মই এনেকৈ আনি লৈ আহিলো ওপৰত আপুনি স্কুটিখন লৈ আহিব লাগিব শ্ব'ৰুমৰ তো ইয়াতে এটা চহী মাৰি মানে এটকাও দিব নালাগে আৰু নাম্বাৰ প্লেটৰ কাৰণে ডাইৰেক্ট আপোনালোকক তেওঁলোকে নিজে লগাই দিব নাম্বাৰ প্লেটটো আপোনালোকে খালি শ্ব'ৰুমৰ ওপৰত লৈ স্কুটিখন উঠাই আনিলে হ'ল এতিয়া এই স্কুটিৰ সন্মুখত লগাই দিলে নাম্বাৰ প্লেট আৰু পিছফালত এখন দিব লগাই তো ইয়াত একেবাৰে সহজ মানে 1 টকাও মানে দিব নালাগে আৰু খালি লৈ আহিলে হ'ল ওপৰক লগিন স্কুটিখন স্কুটি হওক বাইক হওক না এতিয়া এই মাহ মই উঠাই লৈ আহিছো ইমান হেৰি ওপৰত এনেকৈ এই ওপৰত আছে এতিয়া লাহে লাহে নামাই লৈ যাম মোৰ হৈ গ'ল মানে নাম্বাৰ প্লেট লগোৱাটো তো আপোনালোকে আহিব লাগিব ইয়াৰে
এই পথটোৰে ওপৰলৈ যাব লাগিব তো লাহে লাহে নামাই লৈ যাম মই এতিয়া এই ৰাস্তাটো Hey guys, so finally servicing হৈ গ'ল আৰু আজি কি ভাগ্য যে আজি মই নাম্বাৰ প্লেটটো পাই গ'লো মোৰ আৰু এতিয়া আমি ধুনীয়াকৈ এতিয়া স্মৃতি ৰেখাৰ অলপ কিবা খাই ধুনীয়াকৈ ঘৰলৈ গুচি যাম তো ভিডিঅ'টো আজি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ হয়তো আপোনালোকে অলপ হ'লেও লাভ হ'ল যে কেনেকৈ ছাৰ্ভিচিং হয় বা কেনেকৈ আপোনালোকে কি কৰিব লাগিব তো বহুত বহুত ধন্যবাদ ভিডিঅ'টো চাই থাকিব হয়